বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ShariaN মাসুদ। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী হ'বলগীয়া আছে কাৰণ মোক এজনে ৰিকমেণ্ড কৰিছে যে মই মেট্ৰিক পৰীক্ষা দিলোঁ তো মই কলেজত যোৱাৰ কাৰণে কি বাইক পাৰচেজ কৰিম, মানে বেষ্ট বাইক ফৰ কলেজ ষ্টুডেণ্ট 2022। তো আপোনালোকৰ কাৰণে মই বহুত ধুনীয়া বাইক থৈ দিছোঁ এইটো ভিডিঅ'ত। আপোনালোকৰ মানে সদায় মই মানে কোম্পানীৰ ওপৰত ভিডিঅ' লৈ অহাৰ চেষ্টা কৰোঁ। ইয়াত মই একদম মানে ফেমাছ বাইক কেইটা ৰাখিছোঁ। বন্ধুসকল কেমেৰাৰ কোৱালিটি একদমেই ঘাটি আহি আছে কাৰণ বতৰ একদমেই বেয়া, সেইকাৰণে বেছিভাগ কলেজ ষ্টুডেণ্টসকলে NS200 বেছি ইউজ কৰে কাৰণ NS200 মানে মাৰ্কেটত মানে একদম ফেমাছ মানে চালিয়া বাইক হয়। সেইটো আৰু আপোনালোকক ক'ব নালাগে কাৰণ এইখনত আছে 24.13 bhp মেক্স পাৱাৰ এণ্ড 18.5 নিউটন মেক্স টৰ্ক এণ্ড 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন। মানে NS200 ফাৰ্ষ্ট লঞ্চ হৈছিল 2012ত, মানে 2012ৰ পৰা মানে মাৰ্কেটত একদম মানে ফালি আছে। তো এইখনৰ এক শ্বৰুম প্ৰাইচ হ'ল 1,40,950 ৰুপি। KTM ডিউক 200 আপোনালোকৰ আগত আৰু পৰিচয় কৰাই দিবলগীয়া একো নাই, মানে ফেভৰেট বাইক হয়, মানে বহুতৰ মানে পচন্দৰ বাইক। ডিউক 390তকৈ ডিউক 200ৰ মাইলেজটো বেটাৰ আৰু এইখনত প্ৰডিউচ কৰে 25.4 bhp মেক্স পাৱাৰ এণ্ড 19.5 নিউটন মেক্স টৰ্ক। মানে মাইলেজ আৰু ক'ব নালাগে, মিনিমাম 33 নাইবা 35 কিলোমিটাৰ পাৰ লিটাৰ তেলত মাইলেজ দিয়ে। তো এইখনৰ এক শ্বৰুম প্ৰাইচ 1,88,250 BS আপাচি rtr160 4B। এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 17.39 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 14.73 bhp এণ্ড এইখনৰ মাইলেজৰ কথা আৰু আপোনালোকক ক'ব নালাগে কাৰণ TVSৰ বাইকৰ মাইলেজ বহুত ধুনীয়া। আৰু এইখনৰ প্ৰাইচ ৰাখিছে 1,23,165 ৰুপি। আৰু এইখনত আপোনালোকে FI ইঞ্জিন পায়, BS6ৰ গাড়ীত মানে FI ইঞ্জিন। ৰয়েল এনফিল্ড ক্লাছিক ৰিবন 350 মানে ৰয়েল এনফিল্ড মানে চালিয়া বাইক, মানে আটা খুৰা পুৰা মানে বেছিভাগ মানুহৰ মানে ৰয়েল এনফিল্ডৰ বাইক বেছি পচন্দ হয় কাৰণ শব্দই মানে আকৰ্ষিত কৰে। তো এইখনৰ কথা আৰু আপোনালোকক মানে ক'বই নালাগে, জানে আৰু ৰয়েল এনফিল্ড মানে বৰ্তমান তামাম চেল হৈ আছে মাৰ্কেটত আৰু মানে ষ্টুডেণ্টসকলে বা মানে চবেই লৈ আছে আৰু মানে পচন্দৰ বাইক হয়, মানে লং লাষ্টিং বাইক হয়। এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 20.2 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 27 নিউটন এণ্ড এইখনৰ ট্ৰান্সমিশ্যন 5 স্পীড মেনুৱেল এণ্ড ডুৱেল ডিস্ক পায় এইখনত আপোনালোকে। এক শ্বৰুম প্ৰাইচ 2,12,000। KTM ডিউক 125 দেখাত মানে ডিউক 200ৰ নিচিনাই, জাষ্ট পাৱাৰটো অলপ কম প্ৰডিউচ কৰিছে এইখনত। এইখনত আছে 14.3 bhp মেক্স পাৱাৰ এণ্ড 12 নিউটন মেক্স টৰ্ক। এইখনত মাইলেজ আৰু ক'ব নালাগে, 40 কিলোমিটাৰ পাৰ লিটাৰ তেলত মাইলেজ দিয়ে আৰু সিঙ্গল চেনেল ABS ব্ৰেকিং সিস্টেম। এক শ্বৰুম প্ৰাইচ 1,73,158 ৰুপি। বাজাজ পালচাৰ 220F এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 20.11 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 18.55 নিউটন এণ্ড মাইলেজ 40 কিলোমিটাৰ পাৰ লিটাৰ। এণ্ড এইখনৰ এক শ্বৰুম প্ৰাইচ 1,39,238 ৰুপি। Yamaha r15 ভাৰ্জন 3.0 এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 18.1 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 14.1 নিউটন এণ্ড ট্ৰান্সমিশ্যন 6 স্পীড মেনুৱেল এণ্ড মাইলেজ 45 কিলোমিটাৰ পাৰ লিটাৰছত। মানে মাইলেজৰ ৰজা হয় ভাৰ্জন 3.0। আৰু এইখনত আছে ডুৱেল চেনেল ABS ডেল্টা বক্স চেচিছ। তো এইখনৰ এক শ্বৰুম প্ৰাইচ হ'ল, মানে বহুত ফেমাছ বাইক হয় আৰু এইখনৰ কথা আৰু আপোনালোকক বেছি একো ক'ব নালাগে, 1,60,000। বেষ্ট টুৰিং বাইক আণ্ডাৰ 2.5 লাখ বাজাজ ডমিনাৰ 400 আপোনালোকে জানেই। আৰু এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 39.42 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 35 নিউটন 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যনত মাইলেজ দিব 39 কিলোমিটাৰ পাৰ লিটাৰ। এণ্ড এইখন ফ্ৰণ্ট হেডলাইট LED, ফ্ৰণ্ট ছাছপেনশ্যন আপচাইড ডাউন ফ্ৰক USD ফ্ৰক বুলি কওঁ, মানে ডমিনাৰ আৰু ডমিনাৰ লৈ আপোনালোকে কলেজত যাব পাৰে, টুৰিং কৰিব পাৰে, লাডাখ, শ্বিলং, দাৰ্জিলিং, গেংটক। মানে ডমিনাৰ মজাৰ বাইক হয়, বাজাজৰ খাতৰা পাৱাৰফুল মেচিন হয়, টুইং চেনেল ABS। তো এক শ্বৰুম প্ৰাইচ 2,13,371 ৰুপি। বাজাজ পালচাৰ 150 TD মানে টুইং ডিস্ক এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 13.8 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 13.25 নিউটন এণ্ড ট্ৰান্সমিশ্যন 5 স্পীড মেনুৱেল। মাইলেজৰ কথা আৰু ক'ব নালাগে, 48 কিলোমিটাৰ পাৰ লিটাৰছত। এণ্ড এইখনত আপোনালোকে ফ্ৰণ্টত ডিস্ক পায় এণ্ড ৰিয়াৰতো ডিস্ক পায়। এণ্ড এইখনৰ এক শ্বৰুম প্ৰাইচ 1,15,987 ৰুপি। হিৰো এক্সপালছ 200T এইখনৰ ফ্ৰণ্ট হেডলাইট LED এণ্ড এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 17.87 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 16.15 নিউটন এণ্ড এইখনৰ মাইলেজ 38.5 কিলোমিটাৰ পাৰ লিটাৰছত।
এণ্ড এইখনত আছে ছিংগল চেনেল ABS ব্ৰেকিং চিষ্টেম এণ্ড এইখনৰ চেচিছ ডায়মণ্ড টাইপ এণ্ড টিউবলেছ টায়াৰ্ছ এক্স শ্ব'ৰুম প্ৰাইচ 1,18,300 ৰুপি মানে এক্সপালছ এনেই বিখ্যাত আৰু এক্সপালছ আজিৰ পৰা 3 দিনমান আগত এই মজাৰ বাইকখন আমি কিনি আনিছোঁ মানে NS125 ছেগমেণ্টৰ ভেৰি মোষ্ট প্ৰিমিয়াম বাইক হয় কাৰণ 2012ৰ পৰা মানে NS মাৰ্কেটত ফেমাছ হয় মানে এই 3 দিন মই চলাই যিখিনি মই এক্সপিৰিয়েঞ্চ পাইছোঁ মানে সেইখিনিৰ ওপৰত ভিত্তি কৰিহে মই কৈ আছোঁ যে তামাম মজা লাগে চলাই মানে ধৰিবই নোৱাৰোঁ যে NS125 যে চলাই আছোঁ এনেকুৱা লাগে যে 160 নাইবা 200 চলাই আছোঁ মানে মজাৰ হয় মানে ক'ব নালাগে আৰু আপোনালোকে জানাই তো NS125ৰ এক্স শ্ব'ৰুম প্ৰাইচ হ'ল 1,02,680 ৰুপি Yamaha MT-15 মানে MT-15 বহুতৰে মানে পচন্দৰ মজাৰ ফেভৰেট মানে কি ক'ম বাইক কোৱাৰ ভাষা নাই মানে MT-15 মানে বেষ্ট বাইক হয় আৰু মানে MT-15ৰ কথা যদি ক'বলৈ যাওঁ মানে গোটেই দিন ক'ব লাগিব মানে MT-15ৰ কাৰণে মোক মানে হাজাৰ কমেণ্ট আহি আছে যে নিউ MT-15 দেখুৱাব লাগে কিন্তু মানে বৰ্তমান মাৰ্কেটত নাই তথাপিও মানে এইটো ভিডিঅ'ত মই MT-15 ৰাখিছোঁ এইটো কাৰণত যেতিয়া মাৰ্কেটত আহিব অহাৰ সম্ভাৱনা বহুত বেছি আছে তো অহাৰ পিছত আপোনালোকে পাৰ্চেছ কৰিব পাৰিব তো সেইকাৰণে মই মানে এইটো ভিডিঅ'ত ৰাখিছোঁ তো এইখনত পাৱাৰ প্ৰডিউচ কৰে 18.23 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 13.9 নিউটন মিটাৰ 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন মাইলেজৰ কথা আৰু ক'ব নালাগে 45 কিলোমিটাৰ পাৰ লিটাৰছত এণ্ড এইখনত আছে ছিংগল চেনেল ABS এক্স শ্ব'ৰুম প্ৰাইচ 1,44,209 ৰুপি KTM Rc125 এইখনৰ ফ্ৰণ্টত হেলোজেন লাইট ইনষ্টেল কৰিছে এণ্ড এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 14.75 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 12 নিউটন মিটাৰ 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন মাইলেজৰ কাৰণে আৰু কোনো টেনশ্যন ল'ব নালাগে কাৰণ এইখনত মাইলেজ পাব আপোনালোকে 40 কিলোমিটাৰ পাৰ লিটাৰছত এণ্ড এইখনত পায় আপোনালোকে ছিংগল চেনেল ABS তো এইখনৰ এক্স শ্ব'ৰুম প্ৰাইচ হ'ল 1,83,183 ৰুপি এইখন হ'ল মানে মোৰ নিজা বাইক Yamaha r15 ভাৰ্জন 4 মানে যিহেতু আপোনালোকে এই বাইকখন মোক মানে পচন্দ কৰি দিছে মানে মই বৰ্তমান এই বাইকখন চলাই আছোঁ মানে কি ক'ম মানে এইখন সৰু সুৰা মানে এখন ছুপাৰ বাইক হয় আৰু মানে দিছ ইজ ডেল্টা বক্স চেচিছ ডুৱেল চেনেল ABS মানে ছুপাৰ কি ক'ম বাইক কোৱাৰ ভাষা নাই চাওক মানে হেডলাইটটো চাইছে না বহুত মজাৰ এৰোডাইনামিক ডিজাইন এণ্ড এইখনৰ পাৱাৰ প্ৰডিউচ কৰে 18.1 bhp এণ্ড টৰ্ক প্ৰডিউচ কৰে 14.2 নিউটন মিটাৰ ট্ৰান্সমিশ্যন 6 স্পীড মেনুৱেল মাইলেজৰ কথা আৰু ক'ব নালাগে মানে 45 কিলোমিটাৰ পাৰ লিটাৰছত মাইলেজ দিয়ে মানে বহুত মজাৰ বাইক হয় বহুত কণ্ট্ৰল থকা বাইক হয় মানে পটকৈ 100 উঠি যায় মানে গমেই পোৱা নাযায় একদম 100 উঠোতে মানে 3-4 ছেকেণ্ড নালাগে নেকি মানে এনেকুৱা পিকআপ এইখনত মানে মজাৰ পিকআপ ইনষ্টল কৰিছে এইখনত তো এইখনৰ এক্স শ্ব'ৰুম প্ৰাইচ হ'ল 1,82,300 ইয়াতকৈ কিন্তু আপোনালোকে দামী বাইক লৈ যাব পাৰে সেইটো আপোনালোকৰ ইচ্ছা মই জাষ্ট একদম মানে ধৰকচোন বেষ্ট বাইক ৰাখিছোঁ আৰু আণ্ডাৰ ধৰকচোন 2.5 লাখত